Hi guys, welcome back to my YouTube channel. মই আজি আপোনালোকক লাউৰ কোমল পাতৰ এটা চাটনি দেখাম। তাৰ বাবে কি কি লাগে মই আগতে দেখাই লৈছো। লাউৰ কোমল পাতখিনি মই আগতীয়াকৈ ধুই লৈছো। জলকীয়া লাগিব, নহৰু আৰু আদা অলপ। এইখিনি আগতে মই কেৰাহীখনত ভাজি লম, তেতিয়া খাবলৈ বেছি ভাল হয়। আহকচোন চাও। কেৰাহীখন গৰম হৈ গল, এতিয়া মই ইয়াত তেলখিনি দি দিছো। তেলখিনি গৰম হৈ গল, এতিয়া ইয়াত মই লাউৰ কোমল পাতখিনি দি দিছো। লগতে আদা নহৰুখিনি দি দিছো আৰু জলকীয়াখিনি আপোনালোকে অলপ কাটি দিব, নহলে ফুটিব পাৰে। এতিয়াখিনি অলপ ভাজি ল'ম। এইখিনি চাই লওঁ মই এবাৰ। 10 মিনিটমান ভাজি ল'লে হৈ যাব। সময়খিনি হৈ গ'ল এতিয়া, আৰু অলপ ঠাণ্ডা হ'বলৈ দিম। এইখিনি মোৰ ঠাণ্ডা হৈ গ'ল, এতিয়া মই এইখিনি মিক্সাৰৰ বাটি এটাত ভৰাই ল'ম। মই জলকীয়া বেছিকৈ খাওঁ বাবে জলকীয়া অলপ বেছিকৈ দি লৈছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি লৈ ল'ব। ইয়াত মই এতিয়া অলপ নিমখ দি দিছোঁ।